যদি আপোনালোকৰ ফেচবুক পেজ আছে আৰু আপোনালোকৰ ফেচবুক পেজটি মনিটাইজ হৈছে কিন্তু আপোনালোকে তাৰ পৰা টকা ইনকাম কৰিব পৰা নাই তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কাৰণ এই ভিডিঅ'টোত মই যে আপোনালোকৰ লগত আলোচনা কৰিম ফেচবুকত কেনেধৰণৰ ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ বেছি ভিউজ আহিব আৰু তাৰ পৰা আপোনালোকৰ বেছি টকা ইনকাম কৰিব পাৰিব। নমস্কাৰ বন্ধুসকল, মই ৰাহুল আপোনালোকক স্বাগতম জনাইছোঁ এছএম গ্ৰেড ছাপোৰ্টৰ অন্য এটা ভিডিঅ' পালে। বন্ধুসকল, বহুতৰো ফেচবুক পেজ আছে, তেওঁলোকৰ হয়তো বা আপোনালোকৰ হয়তো ফেচবুক পেজটো আপোনালোকৰ মনিটাইজ কৰিছে কিন্তু আপোনালোকে ফেচবুকৰ পৰা টকা এতিয়ালৈকে ইনকাম কৰিব পৰা নাই। চাওক বন্ধুসকল, ফেচবুকটো মনিটাইজ হোৱাৰ পিছত আপোনালোকে কিছুমান আপোনালোকৰ টাস্ক আছে, যেনেকৈ আপোনালোকে $100 কমপ্লিট কৰাৰ পিছতে আপোনালোকে ফেচবুকৰ পৰা আপোনালোকে পে আউট একাউণ্টৰ জৰিয়তে আপোনালোকে পেমেণ্টটো পায়। কিন্তু আপোনালোকৰ যদি $100 কমপ্লিট নহয় তেনেহ'লে আপোনালোকে এই ট্ৰিক্সটো আপোনালোকে ফ'ল' কৰিব পাৰে, যাৰ দ্বাৰা আপোনালোকৰ ফেচবুকৰ পৰা টকা উপাৰ্জন কৰাত অলপমান সোনকালে আপোনালোকৰ পেমেণ্টটো পাই যাব। চাওক বন্ধুসকল, ফেচবুকৰ পৰা টকা ইনকাম কৰিবলৈ হ'লে আপোনালোকৰ মেইন বস্তু লাগিব ভিউজ। চাওক বন্ধুসকল, আপোনালোকৰ যদি নৰ্মেলি কিবা আপোনালোকৰ ভিডিঅ' আপলোড কৰিছে হয়তো আপোনালোকৰ ভিউজ তেনেকুৱা নাহে। ইয়াৰ কাৰণে আপোনালোকৰ দুটা অপশ্যন আছে, এটা আছে আপোনালোকৰ নিউজ কেটেগৰী ভিডিঅ' আপলোড কৰিব পাৰে আৰু এটা আছে আপোনালোকৰ মুভি ক্লিপছ আপোনালোকে আপলোড কৰিব পাৰে। এই দুটা ট্ৰিক্স যদি আপোনালোকে ফ'ল' কৰে আপোনালোকৰ ভালেখিনি ভিউজ লগতে ভালেখিনি ফলোৱাৰ্ছ আৰু এইখিনি ইনকামো আপোনালোকে জেনেৰেট কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকে হয়তো ফেচবুকটো অপেন কৰোঁতে আপোনালোকৰ মাজে কিছুমান ভিডিঅ' দেখিছে, চিনেমাৰ ভিডিঅ' বুলি ক'ব পাৰি। চিনেমাৰ মাজৰ পৰা কিছুমান সৰু ভিডিঅ' ক্লিপ 10-20 মিনিটৰ ভিডিঅ' ক্লিপ আপলোড কৰে আৰু সেইবিলাক ভিডিঅ'ত মিনিমাম আপোনালোকৰ 1 লাখৰ পৰা আপোনালোকৰ বহু লাখ 5 লাখ 6 লাখ এনেকৈ আপোনালোকৰ ভিউজ যায় আপোনালোকে দেখিছে। আৰু সেইবিলাক ভিডিঅ' বা যিবিলাক মুভি ক্লিপছ আপলোড কৰা ভিডিঅ'ত যিমান ভিউজ আহে তাৰে বেছিভাগ ফলোৱাৰ্ছো আহে, তাৰ পৰা আপোনালোকৰ আৰ্নিঙো আহে, কাৰণ ভিউজ বেছি হ'লেতো আৰ্নিং হ'ব, এইটো সকলোৱে জানে। কিন্তু আপোনালোকৰ যদি ভিডিঅ'ত আৰ্নিং নাহে তেনেহ'লে আপোনালোকে চিনেমাৰ কিছুমান বেষ্ট চিনবিলাকৰ পৰা কিছুমান ক্লিপছ আপোনালোকে এডিট কৰি কাটি আপলোড কৰি দিব পাৰে, তাৰ পৰা আপোনালোকৰ ভালেখিনি ফলোৱাৰ্ছ, ভালেখিনি ভিউজ আৰু ভালেখিনি আৰ্নিং জেনেৰেট কৰিব পাৰিব। আৰু নাইবা আপোনালোকৰ যদি এইটো ৰিস্ক ল'ব বিচাৰে, কিয়নো চিনেমাৰ কিছুমান ক্লিপছ আপলোড কৰিলে আপোনালোকৰ ফেচবুক পেজত কপিৰাইট আহিব পাৰে। সেয়েহে আপোনালোকৰ যদি এই ট্ৰিক্সটো আপোনালোকে কৰিবলৈ ভয় কৰিছে তেনেহ'লে আপোনালোকে এপ ষ্ট'ৰ বা প্লে ষ্ট'ৰত বহু কিছুমান এপ দেখাব, যাৰ পৰা মানে আপোনালোকে ফ্ৰীত কিছুমান নিউজ ভিডিঅ' আপোনালোকে ডাউনলোড কৰিব পাৰে। তেনেবোৰ ভিডিঅ' আপোনালোকে ৰেগুলাৰ 10টাকৈ আপুনি ভিডিঅ' ডাউনলোড কৰক আৰু 10টাকৈ ভিডিঅ' আপুনি দিনত ফেচবুকৰ নিজৰ পেজত আপোনালোকে আপলোড কৰি চাওক। একমাহ আপোনালোকৰ ৰেগুলাৰ এই কামটো কৰি চাওক, চাব আপোনালোকৰ আগৰ তুলনাত আপোনালোকৰ নতুনকৈ যেতিয়া এই কামটো কৰিব তাৰ পৰা আপোনালোকৰ বেছিকৈ আৰ্নিং, বেছিকৈ ভিউজ, বেছিকৈ ফলোৱাৰ্ছ আপোনালোকে গেইন কৰিব পাৰিব। চ' বন্ধুসকল, আজিলৈ এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত দবাই থৈ দিব। আপোনালোকক আকৌ অন্য এটা ভিডিঅ' মাজলৈ।